হাই গাইজ কি খবৰ আশা কৰোঁ সকলো ভালে আছে মই হেমলতা অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ গাইজ আমি পৰহি মানে ঘৰত আহি পালোঁ আমাৰ ছত্ৰশালত তো ইয়াতে মানে ভতিজাৰ বিয়া আৰু গাইজ মই আছোঁ ৰামৰায়গুটি ছত্ৰ ধুবুৰী ডিষ্ট্ৰিক্টৰ তো সকলোৱে চিনি পায় আৰু তো মানে শহুৰৰ ঘৰ আৰু ইয়াতে তো চাই থাকিব ভিডিঅ'টো আৰুতো বিয়া ঘৰতো বিয়া পুৰা চলি আছে তো সকলো দেখাই থাকিম এইখন গেট হৈছে পিছফালৰ মানে এইটো আমাৰ ৰাস্তা এনেকৈ আমাৰ ঘৰখন এনেকৈ পায় আৰু এইফালে গৈ তো মেইন গেটখন দেখাম চাই থাকিব আৰু ভিডিঅ'টো এয়া আমি তিনিটাই মানে বজাৰৰ ফালে গৈ আছোঁ গাইজ মানে আমি বজাৰত গৈ আছোঁ তো আমি মানে গুৱাহাটীৰ পৰা আহিলোঁ বিয়া খাবলৈ তো প্ৰেজেণ্ট আনা নাই তো গাইজ এইখন এখন গেট হয় ছত্ৰৰ মানে ৰামৰায়গুটি ছত্ৰশালৰ তো এইফালে এখন গেট আৰু এখন গেট আছে পিছফালে ভিডিঅ'টো শেষলৈকে আমি বজাৰত গৈ আছোঁ ভিডিঅ'টো চাব অঁ আলহী আহি পালে কেনে অমনেশ্বৰ পিকচাৰটা হয় দে গাইজ আজি হ'ল ৰিচিপশ্যন আৰু এয়া চাওক দিনৰ ভাগৰ মানে পৰিৱেশটো কেনেকুৱা আপোনালোকক মানে দেখাম অলপ তো এয়া চাওক আৰু বজাৰৰ পৰা আহিলোঁ মীনাক্ষীহঁতে আমাক বজাৰত লগ পালে মানে মোৰ ভাই বোৱাৰী তো এয়া ভাইটিহঁতে মানে চবেই একেলগত আহিলোঁ আৰু ঘৰত আৰু এইফালে চাওক আপোনালোকক মই ডেক'ৰেশ্যনটো অলপ দেখাওঁ তো এয়া চাওক আৰু বাহিৰত চাওক মানে গেটখন বহুত ধুনীয়াকৈ সজাইছে আৰু এইফালে মানে দিনৰ ভাগৰ পৰিৱেশটো চাওক আৰু ৰাতিটো বহুত ধুনীয়াকৈ মানে লাইট চাইট থাকিব বহুত ধুনীয়া লাগিব ডেক'ৰেশ্যনটো বহুত ধুনীয়া হৈছে মানে বেয়া হোৱা নাই মানে বহুত ভাল হৈছে আৰু তো এয়া চাব পাৰিছে আজিকালি ডেক'ৰেশ্যনবিলাক এনেকৈ বনায় আমাৰ বাবাটো বহুত মানে উৎপাত কৰি আছে কিবা কিবি মোবাইলত গেম খেলি আছে এয়া মোবাইলৰ লক খুলি দিব লাগিব মানে তাৰ দেউতাৰ মানে মোবাইলৰ লক খুলিব নোৱাৰে তো সেইকাৰণে মোক সুধি আছে আৰু এয়া চাওক আৰু কইনা বহা জেগাখিনিও বহুত ধুনীয়াকৈ সজাইছে এইফালে আমাৰ এইজনী মানে ডাঙৰ বোৱাৰী হ'ব মানে সৰুটোৰে আগত বিয়া হ'ল এইজন ডাঙৰ ভতিজা এই ভতিজাজনৰ বিয়া আছে ইহঁতৰ দেৰিকৈ হ'ব মানে আজিকালি সৰুবিলাক আগতেই বিয়া পাতে ডাঙৰবিলাক পিছত সেইকাৰণে ইহঁতৰ মানে ঠিক হৈ আছে আৰু সৰুটোৱে মানে আগতে বিয়া পাতিলে তো এয়া আৰু এইফালে সমাজৰ মানুহখিনিও আহিল এয়া আহি পালে আৰু এইফালে জেগাখিনি কৰি দিয়া হৈছে তো ভাত খাবৰ কাৰণে তো প্ৰথমতে সমাজৰ মানুহখিনি ভাত খাব তাৰপিছতে মানে নিমন্ত্ৰণৰ মানুহখিনিক মানে খুৱাব লাগিব তো এয়া এইফালে সমাজৰ মানুহৰ কাৰণে ৰেডি তো মানে প্ৰথমতে এনেকৈ মাটিতে এনেকৈ দিয়ে আৰু তলত খাবলৈ তাৰপিছত তো ডাইনিঙত হ'ব আৰু পিছত তো এয়া সেৱা জনাই আছে আৰু আমাৰ হাজবেণ্ডহঁতে মানে ভকত হয় আৰু মই ৰাজবংশী হওঁ তো সেইকাৰণে মানে ভকতবিলাক আমাৰ ভকতসকল আহিছে ভকতসকলক সেৱা জনাই তাৰপিছত বহিবলৈ ক'ব আৰু এনেকৈ মানে তো নিয়ম সেইখিনি নিয়ম হৈ গ'ল গাইজ আৰু ৰাতি মানে সন্ধিয়া লাগিল আৰু ইফালে এয়া কইনাক সজাবলৈ মানে মেকআপ আৰ্টিষ্ট আহিছে তো ভাবিলোঁ ময়ো অলপ সাজি লওঁ কোনোদিনো মানে এনেকৈ মোৰ বিয়াতো মই মেকআপ আৰ্টিষ্ট দি সাজা নাছিলোঁ কিন্তু আজি মানে কিবা এটা মনটো গ'ল আৰু যে মেকআপ কৰিম বুলি তো সেইকাৰণে ভাবিলোঁ যে মেকআপটো কৰিয়ে লওঁ তো এয়া ময়ো মানে ষ্টাইল কৰিম কৰি আছোঁ হেয়াৰখিনি চাওক মোক হেয়াৰ বনাই দি আছে তো কি বনাই নাজানো এইবিলাক মই মেকআপ চেকআপ একো নাজানো দেই তো চাই থাকক আৰু ভিডিঅ'টো আৰু মোক মেকআপৰ লুকত কেনেকুৱা লাগে কমেণ্ট কৰি জনাব সকলোৱে আৰু এয়া হেয়াৰখিনি মানে কমপ্লিট হোৱা নাই তো এতিয়া মানে মেকআপটো কৰি লওঁ তাৰপিছত ফাইনেল লুকটো দেখাই আছোঁ গাইজ এয়া মোৰ ফাইনেল লুক চাওক মোৰ মেকআপৰ লুকত মানে কেনেকুৱা লাগিছে কমেণ্টত জনাব আৰু এয়া আজি ফাৰ্ষ্ট টাইম মানে মেকআপ কৰিছোঁ বহুত মানে ভাল লাগিছে আৰু মই মানে বহুত হেপী হৈ আছোঁ গাইজ আৰু এইফালে চাওক পেণ্ডেলটো দিনততো দেখাইছিলোঁৱে বহুত ভাল লাগিছিল কিন্তু ৰাতিও আৰু বেছি ভাল লাগি আছে এয়া চাব পাৰিছে বহুত ধুনীয়াকৈ সজাইছে আৰু লাইট চাইটবিলাক বহুত ধুনীয়াকৈ মানে দিছে আৰু এইফালেও লাইট এয়া চাৰিওফালে মানে লাইট আৰু তো এইফালে চাওক পূৰা লাইটিং কৰিছে আৰু
এফালে ভিতৰত কইনাজনী আমাৰ বহি আছে তো কইনাজনীক দেখাম আমাৰ মানে কইনাজনী তাতে সাজি কাজি বহি আছে সৰু সৰু পোৱালিৰ লগত তো সৰু পোৱালিবিলাকো মানে ফটো উঠাৰ কাৰণে কইনাৰ কাষতে বহি আছে তো আমি মানে অলপ পিছত উঠিম আৰু ফটো তো এতিয়া মানে সৰু পোৱালিবিলাকক চান্স দিছোঁ সিহঁতে যিহেতু টোপনি যাব সেইকাৰণে সিহঁতে ফটো চটো উঠি লওক আমাৰ কইনাজনীক কেনেকুৱা লাগিছে কমেণ্টত জনাব গাইজ কইনাজনী হ'ল মোৰ বোৱাৰী মানে মই হ'লোঁ সৰু খুৰী মানে সেই হিচাপত মানে মোৰ বোৱাৰী হয় তো মই শাহুমা হৈ গ'লোঁ গাইজ আৰু পূৰা ষ্টাইল সেইকাৰণে কৰি ল'লোঁ বোৱাৰীৰ লগত ফটো উঠিবৰ কাৰণে আৰু এইফালে এয়া আমাৰ এইজনী হৈছে মীনাক্ষী তো মীনাক্ষী কোন সকলোৱে মানে কিছুমান মানুহে মোক সোধে মানে মীনাক্ষীৰ লগত একেলগত ভিডিঅ' চিডিঅ' বনোৱা দেখা পায় সেইকাৰণে সোধে আৰু তো মীনাক্ষী মোৰ ভাই বোৱাৰী হয় মোৰ মানে নিজৰ ভাই বোৱাৰী দেখো এই যে আমার এটা যে আমার ছোট্ট একটা সুন্দর একটা বুদ্ধি আছে খুব সুন্দর সুন্দর ব্লগ বানায় সবাই পছন্দ করেন ব্লগগুলো আর আজ বিয়ের বাড়ি যাচ্ছে ভাইস্তের বিয়ে দেখো কি সাজিয়েছে নিচের ড্রেসটা দেখো একবার বড়িয়া লাগছে আজ বিয়ে বাড়ি যাচ্ছি বহুদিন পরে দেখা হয় কেমন লাগছে ভালো লাগছে কইনাটা তো আমার এক তো ছিল একটা সম্বন্ধ আরেকটা সম্বন্ধ আর সম্বন্ধে কি আছে ওই এলাবে ভাস্তির এলাবে ভাস্তি বউ কইনাটা দেখা একবার দাও হাই সাই দাও বাই বাই হাই দাও কেদিন পিছত ইয়াৰ নাম্বাৰ আহিছে না গাইজ বহুত ৰাতি হৈ গ'ল তো আমি আশীৰ্বাদ কৰাই নাই দৰা কইনাক তো এতিয়া দৰা কইনাক যে আশীৰ্বাদ কৰিব লাগে তো সেইকাৰণে মানে আমি চবে লাইন ধৰিছোঁ আৰু তো চবতকৈ ডাঙৰজন এয়া ডাঙৰ দাদা আৰু ডাঙৰ বৌৱে মানে আশীৰ্বাদ কৰি আছে দৰা কইনাৰ মানে ডাঙৰ খুৰা খুৰীক তো সিহঁতে আশীৰ্বাদ কৰি ল'লে তো তাৰপিছত এনেকৈ ফটো চটো উঠি ল'লে আৰু তো মানে মোৰ হাজবেণ্ডৰ মানে ভাই 5জন মানে সিহঁতে সেইকাৰণে চিৰিয়েল মানে ধৰিছে আৰু তাৰপিছত এয়া 3 নম্বৰজন তো 3 নম্বৰজন মানে এনেকৈ এয়া আশীৰ্বাদ কৰি পেলাই ফটো চটো এয়া সিহঁতেও এনেকৈ ফটো চটো উঠি ল'লে তো তাৰপিছত আহিব 4 নম্বৰজন তো সেয়া 4 নম্বৰজন সিহঁতে যোৰহাটত থাকে বহুদিন মূৰত আহে মানে তাৰপিছত আমি এয়া আমাৰ পালা মানে আমি চবতকৈ সৰু তো লাষ্টত মানে আমি তো গাইজ আৰু গিফ্টটো কি আনিছোঁ তো পিছত দেখাম আশীৰ্বাদখিনি কৰি ল'লোঁ তাৰপিছত এয়া ফটো চটো উঠি ল'ম উঠি পেলাই তাৰপিছত অলপমান ডান্স চান্স কৰিম বহুত ৰাতি হৈ গ'ল আৰু মানে পাৰ্টি প্ৰায় খতমে আৰু তো এতিয়া আৰু এইফালে আমি ফটো উঠি আছোঁ আৰু দাদাহঁতে আমাক জোকাই আছে মানে দাঁত ওলাব কৈ আছে শুনিছেনে চবে তো সেনেকৈ মানে জোকাই থাকে আৰু এয়া আমি ফটো চটো উঠি ল'লোঁ আৰু লাষ্টত মানে ডান্স চান্স হ'ব তো চাই থাকক আৰু ভিডিঅ'টো গাইজ এফালে পুৰা ডান্স চান্স চলি আছে এয়া তো পুৰা ফুল এনজয় কৰি আছোঁ আৰু এইফালে চাউণ্ডবিলাক মিউট কৰিছোঁ মানে কপিৰাইট খাবৰ কাৰণে তো আৰু এইফালে গোৱালপাৰীয়া গানত পুৰা ডান্স চলি আছে তো পাৰ্টি ইয়াতে খতম কৰিম তো গাইজ আৰু যদি মোৰ যদি কোনোবাই লং ভিডিঅ' চাব বিচাৰে তেনেহ'লে ইউটিউব চেনেলত গৈ চাব পাৰে ইউটিউবত হেমলতা ভ্লগ বুলি দিয়া আছে তো আৰু চেনেলটো কোনোবাই যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কোনোবাই যদি ফেচবুকত চাই আছে তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰি দিব তো গাইজ আজি ৰিচিপশ্যন ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট বক্সত জনাব আহি আছোঁ নেক্সট ভিডিঅ'ত আজিলৈ বাই বাই